Yes, welcome back to our YouTube channel. আকৌ এটা মজা ইণ্ডাষ্ট্ৰী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো কি হ'ব মই ভালদৰে নাজানো। বিটু বনাই মোক মাতিছে কিবা ভিডিঅ' বনাবলৈ। তো বিটু বনাব হ'লে আহি আছোঁ। বিটু বনাব পালেগে দেখুৱাম। বিটু বনাই ক'ব কেনেকুৱা ভিডিঅ' বনাব আজি বলক। বিটু বনাব আহি পাই গ'লোঁ। বিটু বন মোৰ লগত আছে। বিটু বনাই ক'ব এতিয়া কেনেকুৱা ভিডিঅ'। তো হেল্ল' গাইছ, আজি মানে আমাৰ পল্ট্ৰি ফাৰ্ম দেখাবলৈ গৈ আছোঁ। আমাৰ ঘৰত মানে পল্ট্ৰি ফাৰ্ম এখন খোলা হৈছে, আমি তাকে দেখাবলৈ গৈ আছোঁ। তো গাইছ আহি পালোহি, এইখনে আমাৰ পল্ট্ৰি ফাৰ্ম আৰু এইখন অলপমান সৰু, ভৱিষ্যতে ডাঙৰ হ'ব। এয়া আমাৰ দাদা, এয়া মই এওঁৰ পল্ট্ৰি ফাৰ্মখন হৈছে এইখন, আৰু আমাৰ দেউতাকৰ পল্ট্ৰি ফাৰ্মখন হৈছে এইখন। ভিতৰত দেখুৱাম আমি। এইকেইজনী হৈছে লেয়াৰ কুকুৰা। এইকেইজনীয়ে হেৰি ব্ৰাউন কণী পাৰিব মানে। তো এতিয়া মই মানুহক 4 নম্বৰ দেখুৱাই দিবলৈ কৈছোঁ, যাতে আপোনালোকে চাব পাৰে। মানে দেখুৱাই দিয়া। দেখিছে কুকুৰাবোৰে এইবোৰ কিবা লোহাৰ ৰিঙৰ মাজত সোমাই আছে। আৰু এটা কথা দেখুৱাবলৈ বিচাৰিছোঁ, দেখুৱাই দিয়া। এইডোখৰৰ পৰা কণীটো পাৰিব ইয়াত, আৰু এইডোখৰত পৰিবহি, আৰু ইয়াত খানা চানা দিলে ইয়াত খাব পাৰিব। আৰু পানী ফিটিং আছে ইয়াত। পানী এইবোৰ যায় নেখায়। 4 মাহ মান হ'ল খোলা। কুকুৰা 100জনী আছে। ডেইলি এজনী এটাকে 100টাকে পাৰে। চৰি, মোৰ অলপমান কনফিউজ লাগি গ'ল। ইয়াত 120জনী কুকুৰা আছে আৰু 120টা কণী পাৰে মানে এজনী এটাকে। আৰু পল্ট্ৰি ফাৰ্ম হয়। ৰ'বা, এইখন এতিয়া আমাৰ সৰু হৈ আছে, ভৱিষ্যতে ডাঙৰ হ'ব কি। এতিয়া খুলিছোঁহে, 4 মাহ হৈছে আৰু এখন আছে মানে আমাৰ দাদা ভাগৰ। ইয়াতো মানে চব একেই, চেম টু চেম। ইয়াত দেখিব পাইছে প্ৰাঞ্জল দত্ত বুলি লিখা আছে। সেইখন আমাৰ পাপাৰ নাম হেৰি ৰাণা দত্ত। এইখনো একে চাব পাৰিছে। ইয়াতে 120জনী আছে, 120টাই পায়। কুকুৰাও ছেম একে জাতি। ইয়াতে কণী পাৰে এনেকৈ আছে আৰু দেখিব পাৰিছে। আৰু তলডোখৰ দেখুৱাই দিয়া, এইডোখৰ মানে লেতেৰা হৈ থাকে সদায়। তলফালে এইবোৰ ওপৰে চিলিঙি, তলফালে হৈ পৰে গুবোৰ। ডেইলি চাফা কৰিব লাগে এইবোৰ। ইয়াত পানী দিয়া হয়, ইয়াত দিয়া হয়। তাৰপিছত এইকেইটা পাইপডালে আহি পিনি ইয়াত নিপুলটো দেখিছে, এয়া নিপুলটো খুদি কুকুৰে খায়। এয়া খাব এতিয়া। ৰ'ব, এইডোখৰত এয়া খুদি দিলে। খাইছিলে, ৰ'ব খাই দেখুৱাব এতিয়া। ৰ'ব, এয়া খাইছিলে আহি থাকে তেনেকৈ। পানীটো অলপমান পোৱাৰ হৈছে। ৰ'ব, হাত দিবই নোৱাৰে, কুকুৰাই খুটিয়ে দিয়ে, হাতত দিবই নোৱাৰে। খাইছে। এই মই অকলে দানাটো দি দিয়া হয়, ধুনীয়াছে। আৰু এইফালে ডিঙি উলিয়াই খাব পাৰে। মানে কুকুৰাকেইটা সম্পূৰ্ণ বন্দী, আৰু এইফালে ডিঙিটো উলিয়াই অকল খাব পাৰে। মানে সম্পূৰ্ণ বন্দী হৈ গ'ল আৰু সিহঁতি শেষলৈকে। আৰু গাইছ ধৰক কণীটো পাৰে আৰু মানে খাই পিয়ে আৰু কণী পাৰে আৰু সেইটোৱে কাম সিহঁতৰ। গোটেইখন 2খনকৈ দেখুৱাই দিছোঁ একেলগতে দূৰৰ পৰা। গাইছ আমি এই পল্ট্ৰি ফাৰ্মখন আগতে দেখুৱাব পাৰিলোঁ, কাৰণ 4 মাহৰ আগতে আহিছিলে। কিন্তু আমি নেদেখুৱালোঁ এইটো কাৰণে যে ইয়াত মেকানিজম নাহিছিলে। গাইছ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰি জনাব, আৰু বেছিকৈ ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। সেইকাৰণে ইমানেই ছাবস্ক্ৰাইব কৰি যাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ মৰমে আমাক উৎসাহ দিয়ে বহুত ভিডিঅ' বনাবলৈ। শ্বৰ্ট লওঁ, সেইটো কাৰণে বাই বাই।